हेलो एवरीवन की खबर आशा करूँ সকলোৱে ভালে আছে আৰু মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেইগৰাকী মানে মোক মেছেজত সুধি আছিলে যে মুমুৰ কাপোৰ ক'ৰ পৰা লোৱা। মই মুমুৰ কাপোৰ তিনিচুকীয়াৰ পোচাক অমৰজ্যোতি নহ'লে বন্দনা এই তিনিখনৰ পৰাই কিনো প্ৰায়ভাগ। আৰু চবেই সুধি আছিলে ক'ৰ পৰা কিনা আৰু ড্ৰেছবিলাক ভাল লাগিছে তেনেকৈ কৈছে। আৰু ভাবিছোঁ তাৰে ড্ৰেছবিলাকেই দেখাওঁ আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটোৱে হৈছে মুমুৰ কাপোৰ ধোৱা আলমিৰা আৰু মই ইয়াতেই থওঁ মুমুৰ কাপোৰ। মুমু আৰু বাপিকৰ কাপোৰ থওঁ। বাপুৰ কাপোৰ বেছি নাই, মুমুৰ কাপোৰে বেছি আছে আৰু মোৰো কাপোৰ সোমাই আছে বাৰু এটা দুটা। আৰু এইবিলাকেই হৈছে মুমুৰ এইটো ফ্ৰক, এইবিলাক ফ্ৰক বাৰ্বি ফ্ৰক আৰু এইবিলাক ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে জেকেট এইবিলাকে। আৰু মই দেখাম আপোনালোকক এটা এটা কৰি। অকলে দেখাবলৈ অলপ কষ্ট হয়, দিগদাৰ হৈছে, হ'লেও মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম বাৰু। এইটো ৰেড কালাৰ ফ্ৰক হোৱাইট কালাৰ ফ্ৰক। এইটো তাই দাদাইকে দিছিলে। এইটো খুব মৰম লগা হয়। এইটো ফুলে পাই এৰি আছে। এইটো গিফ্ট পোৱা হয়। এইটো ক'ৰ পৰা লৈছে এইটো মই নাজানিম। এইটো এতিয়াতো পিন্ধিব নোৱাৰে, এতিয়া তাইৰ কাৰণে সৰুৱে হৈ গ'ল। এইটো এইটো একেবাৰে সৰু পোৱালি থাকোঁতে অনা, 3 মাহমান হৈছিলে তেতিয়া এইটো অনা হৈছিলে। এইটো সৰু পোৱালি, খুব মৰম লাগে এইটো। আৰু এইটো মোৰ খুব মৰম লাগে। এইটো মই পোচাকৰ পৰা লৈছিলোঁ আৰু এইটো মই বন্দনাৰ পৰা লৈছিলোঁ। এইটো মই পোচাকৰ পৰা লৈছিলোঁ। এইটো লৈছিলোঁ মই মোমায়েকৰ ঘৰ ঠাইত পিন্ধিবৰ কাৰণে, কিন্তু গৰমত তাই পিন্ধিবই নোৱাৰিলে। আৰু মই ফটো যদি আছে মই স্ক্ৰীণত এড কৰি দিম বাৰু। এইটো খুব মৰম লগা এটা ফ্ৰক আৰু এখন যিটো মই কেমেৰাও কৰিছোঁ আৰু নিজেও ধৰিছোঁ, ফ্ৰকটো দেখাইছোঁ, সেইকাৰণে অলপ দিগদাৰ হৈছে। এইটো হৈছে মুমুৰ অন্নপ্ৰাশনত পিন্ধোৱা সৰু মৰম লগা ফ্ৰক। এইটো মই বন্দনাৰ পৰাই কিনিছিলোঁ। আৰু এইটো কিনিছিলোঁ মই, এইটো বন্দনাৰ পৰাই কিনিছিলোঁ। এইটো বাৰ্থডেত পিন্ধিবৰ কাৰণে কিনিছিলোঁ। এইটো অকল এদিনেই পিন্ধিলে, বাৰ্থডেতে যি পিন্ধিলে আৰু পিন্ধোৱা হোৱাই নাই। এইটো পোচাকৰ পৰা কিনিছিলোঁ। এইটো তাই পিন্ধিছে। এইফালে মিষ্টাৰ পালেহি ডিউটিৰ পৰা মোক তাতে সি মোক হেল্প কৰিব দেখাবৰ কাৰণে। আহা, এই মুমুৰ কালেকশ্যন। আৰু এইটো পোচাকৰ পৰা লোৱা নাই। এইটো পোচাকৰ ওচৰতে এখন দোকান আছে, তাৰ পৰা লৈছোঁ। এইটো গৰমত পিন্ধিবৰ কাৰণে খুবেই মৰম লগা। আৰু এইটো গিফ্ট পোৱা হয়, মোৰ বৰমা এজনীয়ে মোক দিছিলে। আৰু এইটো অমৰজ্যোতিৰ পৰাই কিনা হ'লে। এইটো গৰমত পিন্ধিবৰ বাবে খুব আৰাম লাগে, কটনৰ হয়, বহুত ধুনীয়া। আৰু এইটো অনলাইন লৈছোঁ চাগে ন? অনলাইন লৈছোঁ। হটস্পট এনেকুৱা এটা আছে, এপ আছে, তাৰ পৰাই লৈছিলোঁ। এইটো খুবেই মৰম লগা হয়। এইটো হোৱাইট কালাৰৰ লৈছিলোঁ। আৰু এইটো জেকেট লৈছিলোঁ ভুটীয়াৰ পৰা লৈছিলোঁ।
এইটো ভুটিয়া পাই লৈছিলোঁ, এইটো খুব মৰম লগা গ্ৰীণ কালাৰ আৰু ইয়াত ভুটিয়া পৰা আছে, খুবেই মৰম লগা হয় এইটো। এইটো জেকেট হয়, এইটো ভুটিয়া পৰা অমৰজুতিৰ পৰা লৈছিলোঁ, এইটো অমৰজুতিৰ পৰা লৈছিলোঁ, একদম চিম্পল। বাকী তাৰে কাপোৰ আছে সৰু সুৰা আৰু এনেকুৱা যোনবিলাক লওঁ এইবিলাক কাপোৰ আছে, ইমানখিনিয়ে তাৰে কাপোৰ। আৰু ইয়াতে থওঁ মোৰ ঘৰত পিন্ধা কাপোৰ, এইবোৰ বেলেগ দিন দেখাম বাৰু। আৰু ইমানেই বেছি গৰম পৰিছে, উঠনি চাদৰখন পিন্ধিব নোৱাৰিলোঁ, আৰু এই বোৱা চাদৰখন পিন্ধিলেহে অলপ শান্তি লাগে, বোৱা চাদৰখন পিন্ধিলে ভাল লাগে, গৰম নুঠে ইমান। আৰু ভাত পানী খাই ল'লোঁ, আৰু ভাত পানী খালোঁ, খাই পেলাই এতিয়া মুমুৱে শুই আছে, তাই ভাত খোৱাই নাই, উঠিলে খুৱাই দিব লাগিব। আৰু এইফালে অলপ ডাৱৰীয়া কৰিছে, বৰষুণ দিব যেন পাইছোঁ। আৰু এইফালে কাপোৰ চপাব আছে, কাপোৰকেইটা চপাই ল'ব লাগিব। এইফালে ৰ'দো দিছে আৰু বৰষুণো দি আছে, আৰু আমাৰ মুমু বেটি উঠি গ'ল, তাইক এতিয়া খানাটো খুৱাই লওঁ। উঠি গ'ল, চনা বেটি উঠি গ'ল, এতিয়া মামু খাবা নাই? মামু খাইগা কি नहीं खाएगा? চনা চনা ভাত খাবা নাই এতিয়া? টোপো আছে নেকি? আৰু টোপো আছে নেকি? হেল্ল' এভৰিৱান কোৱাচোন, তুমি হেল্ল' এভৰিৱান কোৱা যে, কোৱাচোন, নোকোৱা? কোৱা হেল্ল' এভৰিৱান, কোৱা, কৰিবা। পাহাৰ কা নাজাৰা, বৰষুণ দিছে আৰু ৰ'দো দিছে, এইফালে ৰ'দ ওলাই গৈছে, বৰষুণো দি আছে। বৰষুণো দিছে, ৰ'দো দিছে, আৰু এইফালে আমাৰ ঘৰৰ হাঁহ পোৱালি কেইটা। এতিয়া মুমুক খানা খুৱাই লওঁ, আৰু মুমুৱে খাই নাখাই নাজানো, বেছি একো নবনালোৱে, মই দাইল আৰু খৰিচা বনাইছিলোঁ, এনেকৈ খুৱাই লওঁ। আৰু তাই এতিয়া ভাত খাই মেলি তাই মানে ক'ৰবাত যাব লাগে, আৰু এখন চপনাখন মই বান্ধি থৈছোঁ, তাই খুলি হ'লেও যাব লাগে। ক'ত যোৱা? হা? কি কি কৰিম? কি কৰিম? ক'ত যাবা তুমি? ক'ত যাবা? তুমি ক'ত যাবা? হা? ঘৰত থাকা, ক'তো যাব নালাগে দেই, ঘৰত থাকা। ক'ত যাবা? নুশুনো, নুশুনো, বান্ধি দিম দিয়া।